নন্দিতা শইকীয়া হত্যাকাণ্ডত নতুন মোড় আৰক্ষীৰ গুলীত আহত হৈছে লম্পট ৰিন্তু শৰ্মা সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈ চাওঁ আহক যি সময়ত ধেমাজি তথা অসমৰ ইতিহাস কলংকিত কৰা নন্দিতা শইকীয়া নাৰকীয় হত্যাকাণ্ডৰ দুখ ম্লান পৰা নাই ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ চকুত টোপনি অহা নাই নন্দিতাৰ গৃহভূমিত কান্দোনৰ ঢৌ মাৰ যোৱা নাই সেই সময়তে ঘটিছে চৰম দুৰ্ভাগ্যজনক ঘটনাটো প্ৰাপ্ত তথ্য অনুসৰি যোৱা কিছুদিন ধৰি ৰাজ্য কপোৱা বৰ্বৰচিত জঘন্য হত্যাকাণ্ডত জড়িত নৰপিশাচ ৰক্তপিপাসু মৰিধল মহাবিদ্যালয় গ্ৰন্থাগাৰ সহায়ক ৰিন্তু শৰ্মা নামৰ নিধকটোক আৰক্ষীয়ে কৰায়ত্ব কৰি নিজৰ জিম্মাত ৰাখিছিল কিন্তু আজি লম্পটটোক স্বাস্থ্য পৰীক্ষা কৰাবলৈ ধেমাজি চিভিললৈ লৈ গৈ থকা অৱস্থাত আৰক্ষীৰ পিষ্টল কাঢ়ি পলাবলৈ চেষ্টা কৰে আৰু ততাতৈয়াকৈ আৰক্ষীয়েও আত্মৰক্ষাৰ বাবে গুলীচালনা কৰে আৰক্ষীয়ে কৰা গুলীচালনাত আহত হৈছে ৰিন্তু শৰ্মা জানিব পৰা মতে তাৰ ভৰিত গুলী লাগিছে আৰু বৰ্তমান দানৱটোক AMCHত ভৰ্তি কৰোৱা হৈছে গোটেই ঘটনাটো সম্পৰ্কত JP সিঙে কৰা টুইটটো সংলগ্ন কৰি দিছোঁ ভিডিঅ'টোত চাই লওঁ আহক JP সিঙৰ টুইটটো হৈছে এনেধৰণৰ One Rinku Sharma accused of killing Nandita Saikia of Moridhal College Dhemaji tried to snatch Dhemaji police team weapon this evening and escape custody. He was injured in police firing in self-defense and to prevent escape. Assam Police CM Office Assam. ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থব পৰৱৰ্তী সময়ত সকলো ধৰণৰ ইনফৰমেশ্যন পোনপ্ৰথমতে পাবলৈ